ডিজিপি মহোদয়, পুত্ৰশোকত ভাগি পৰা এগৰাকী মাতৃৰ কান্দোন শুনিব কোনে? পুত্ৰৰ ফটো বুকুত লৈ কান্দিছে এগৰাকী মাতৃয়ে। বিচাৰিছে ন্যায়। পুত্ৰ হত্যাকাৰী এতিয়াও মুকলি আকাশৰ তলত। মহানগৰীৰ নাহৰণি পথত এজন যুৱকক ৬-৭জন যুৱকে মৰিয়াই হত্যা কৰাৰ ঘটনা ৩ মাহ উকলিল। আজিও গ্ৰেপ্তাৰ হোৱা নাই মূল অভিযুক্ত। ন্যায় বিচাৰি পুত্ৰৰ ফটো বুকুত লৈ ডিজিপিলৈ মাকৰ কাতৰ অনুৰোধ। বঙাইগাঁও আৰু বৰপেটা জিলাৰ সীমামূৰীয়া সৰভোগৰ কিসমতাদাৰিকাৰ যুৱক অনুপম নাথক যোৱা ৮ জুনত মহানগৰীৰ নাহৰণি পথত মৰিয়াই হত্যা কৰিছিল ৬-৭জনীয়া এটি যুৱকৰ দলে। যুৱকজনৰ প্ৰেমিকাৰ নেতৃত্বত সংঘটিত হৈছিল সেই হত্যাকাণ্ড। অনুপম নাথক হত্যাৰ পূৰ্বে পৰিয়াললৈ ফোন কৰি ৰক্ষা কৰিবলৈ কৈছিল খোদ অনুপমে। হত্যাৰ পিছতেই অনুপমৰ মাকে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ৭/22 নম্বৰৰ এজাহাৰ ৰুজু কৰি সিদিনাই ৪জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। কিন্তু মূল অভিযুক্ত ধনঞ্জয়ক ৩ মাহ উকলি যোৱাৰ পিছতো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ইফালে নিজৰ পুত্ৰক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ। মাতৃয়ে নিজৰ পুত্ৰৰ ফটো বুকুত লৈ দিন অতিবাহিত কৰিছে ন্যায় পোৱাৰ আশাত। পুত্ৰৰ ফটো বুকুত লৈ মূল অভিযুক্ত ধনঞ্জয়ক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ অনুৰোধ জনাইছে। নমস্কাৰ, মোৰ ৮ জুনত সৰু ল'ৰাটোক মালতী গোটেই পৰিয়ালে লগ লাগি মাৰিছে। তাৰপিছত মই এজাহাত দিলোঁ। এজাহাত দিয়াতে মোক দেখি ৮ জুনতে ৪জন এৰেষ্ট কৰিলে। উজ্জ্বলক আমি FIR-ত নাম দিয়াও নাছিলোঁ, গমো পোৱা নাছিলোঁ। মালতীয়ে জানি পেলাই তাইৰ লগত মালতীৰ FIR আছিল চাগে, তাক তেজপুৰত ধৰিছে আৰু বাকী 3জন গুৱাহাটীত ধৰি গুৱাহাটীত জেলত দিছে। সেইটোৱে মই এতিয়া শান্তিত থকা নাই। তাৰমানে ধনঞ্জয়ক এতিয়াও ধৰা নাই, মানে আকাশৰ তলত ঘূৰি আছে আৰু মোবাইল চলে আছে। কেছটো কি হৈ আছে কি হৈ নাই বাপেকৰ লগত যোগাযোগ বৰ্তমানো ৰাখি আছে। কিন্তু এইটো বাপেকক যদি এৰেষ্ট কৰে তেতিয়া বস্তুটো গোটেইখিনি ধনঞ্জয়ক ধৰিব আৰু ইমিডিয়েট মই DGP ছাৰক কৈছোঁ এইটো কেছ সোনকালে তদন্ত কৰি ধনঞ্জয়ক ধৰক। কাৰণ মোৰ অনুপমক মাৰা নহয় আৰু বেলেগ অনুপমকো জানো মাৰবা নোৱাৰে। আৰু বহুত তাহোন মোৰ লগত ব্লেকমেইল কৰিছে। ল'ৰাটো মাৰিলে ব্লেকমেইলো কৰিছে। তাহোন লোন লৈছে, লোন লৈ মোৰ নম্বৰ দিছে, মোক লোনৰ মানুহে ফোন কৰি থাকে। তাৰপিছত ছ'চাইটিৰ পইচা লৈছে আৰু ব্লেকমেইল কৰি কোম্পানীক ফোন কৰিছে। অনুপমৰ মাকে কৈছোঁ ঘৰ ভাড়া দিবা নাই, এইবিলাক ব্লেকমেইল কৰি লাষ্টত ল'ৰাটো মাৰি পেলালে। মই লাহে লাহে চব কথা গম পাই এতিয়া আৰু কি মাৰি পেলাৰ পিছত মই ন্যায় বিচাৰিছোঁ। DGP ছাৰ, পুলিচ কমিশ্যন ছাৰকো মই ওচৰত দিছোঁ। তাহোন জানি ভালকৈ এই আৰক্ষীক জানো ভালকৈ কথাটো চালি জাৰি চাই ধনঞ্জয়ক জানো 1 মাহ নোহোৱাতে এৰেষ্ট কৰি দিয়ে। মোক দেখুৱাই জানি দোষী শাস্তি পায়, মই সেইটোৱে বিচাৰিছোঁ। হত্যা কৰিছিলে তহঁতে মোৰ ভাইটিয়ে মোক ফোন কৰিছিলে ৰাতি 3টা বজাত, মাতিছিলে মোক আনিবৰ কাৰণে। মোক কৈছিলে যে তাৰ দেউতাকে আৰু ভনীয়েকে মাৰি আছে বুলি। তো সিহঁতকতো এতিয়া গ্ৰেপ্তাৰ কৰিলেই, কিন্তু এতিয়া ধনঞ্জয়ক গ্ৰেপ্তাৰ কৰা নাই। কিন্তু মেইন হেৰিটো হ'ল ধনঞ্জয়। তো এতিয়া আমাক ধনঞ্জয়কে গ্ৰেপ্তাৰ কৰিব লাগে। তো মেইন হেৰিটো ধনঞ্জয় হয়, ধনঞ্জয়কে গ্ৰেপ্তাৰ কৰিব লাগে। তাক গ্ৰেপ্তাৰ কৰিলে আমি মানে হেৰি পাম। তো মেইন হেৰিটো গ্ৰেপ্তাৰ নকৰাৰ পৰে পুলিচ আপোনালোকে কি কৰি আছে থানাত। তো সিহঁতক গ্ৰেপ্তাৰ কৰিতো লাভ নাই। যোনটো মেইন হয় তাকেই গ্ৰেপ্তাৰ কৰিব লাগে। সি গ্ৰেপ্তাৰ কৰিলেহে বুজি পাব যে কোনে কি কৰিছে। কি সন্দেহ হয়? কি সন্দেহ হয় তেওঁলোকে ধনঞ্জয় গ্ৰেপ্তাৰ কৰা নাই? মানে এতিয়ালৈকে মানে পুলিচে কিবা কৰিছে চাগে তাৰ লগত, তো সেইটো কাৰণে আমাৰ গ্ৰেপ্তাৰ কৰা নাই। মানিকপুৰ ৰিপৰ্ট, VV নিউজ, গুৱাহাটী।